আমাৰ গোসাইগাঁৱত আমি কেণ্ডিডেট দিম ভবানীপুৰত বিজেপিক সহায় কৰিম আৰু দুটা সমষ্টিৰ কাৰণে ঘূৰা-ঘূৰি কাৰণে আমাৰ দলৰ মানে কিছুমান মানে আমি আমাৰ দুৰ্গা দাস ডাঙৰীয়া আৰু চৰণ বড়ো ডাঙৰীয়াক ভবানীপুৰত দায়িত্ব দিয়া হৈছে বিজেপিক এনেকৈ হ'লেও জিকাব লাগে আৰু সেইফালে ৰবিৰাম নাৰ্জাৰীক গোসাইগাঁৱত দায়িত্ব দিয়া হৈছে তামোলপুৰটো আণ্ডাৰ ব্ৰেকেটত আছে বিটিচি বাহিৰতো আমি সহায় কৰিমেই মৰিয়নি আৰু থাউৰা আছে দুটা সমষ্টি আছে মই কৈছে না আপোনালোকে কৈছে এইটো মইতো কোৱা নাই আপোনালোকৰ সাংবাদিকৰ মাজতে কৈ আছে নাই নাই সেইটো কোনে চৰ্চা কৰি আছে কৰা নাই আপোনালোকে চবেই জানে মই একো নাজানো মুঠতে সেইদিনাৰ পৰা ফৰ্মেলি আমি মিত্ৰজোঁটত হৈছে সেইটো প্ৰায় ফাইনাল জাষ্ট ডিক্লাৰেশ্যনৰ বাকী ডিক্লাৰেশ্যন আজি হয় না কালি হয় মুঠতে বিজেপি দলৰ পৰা কৰিব এইটো আৰামছে মইতো আগৰ পৰাই যায় আপোনালোকে শুনি থাকছে তামোলপুৰটো আণ্ডাৰ ব্ৰেকেট